নমস্কাৰ এছ ডিজিটেল সাৰ্ভিছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো বন্ধুসকল আজি আমি আলোচনা কৰিম আপোনালোক যেতিয়া বাৰ্থ সাৰ্টিফিকেট পাৰমিশন অফ বাৰ্থ সাৰ্টিফিকেট পাৰমিশন অফ ডেথ সাৰ্টিফিকেট ইনকাম সাৰ্টিফিকেট পিআৰসি নেক্সট অফ কিন সাৰ্টিফিকেট আদাৰ্স আপোনালোক যেতিয়া এপ্লাই কৰে যেতিয়া আপোনাৰ সেই সাৰ্টিফিকেটখন যেতিয়া ৰিভাৰ্ট বেক হয় তেতিয়া আপোনালোক আকৌ সেই ৰিভাৰ্ট বেক এপ্লিকেশ্যন ফৰ্মখন কেনেকৈ সাবমিট কৰিব তাৰ বিষয়ে আমি আজি আলোচনা কৰিম তো প্ৰথমতে আপোনালোক এটা ৱেবছাইট ভিজিট কৰিব লাগিব এতে চাব আপোনালোক কেনেকৈ ভিজিট কৰিব লাগিব টাইপ কৰিব আপোনালোক গুগল বাৰত আসাম ই-ফৰ্ম এণ্টাৰ কৰি দিব এণ্টাৰ কৰাৰ লগে লগে এই ৱেবছাইটটো আপোনালোক এনেকুৱা ইণ্টাৰফেচ দেখা পাব তেতিয়া আপোনালোক এই ৱেবছাইটটোত যাব লাগিব ইয়াতে আছে হোম টেষ্ট গভৰ্ণমেণ্ট অফ আসাম ইণ্ডিয়া ইয়াতে আপুনি ক্লিক কৰি দিব ইয়াতে ক্লিক কৰাৰ লগে লগে এনেকুৱা ইণ্টাৰফেচ আপোনালোক দেখিবলৈ পাব তাৰপিছত আপোনালোক অনলাইন সাৰ্ভিসেছত ক্লিক কৰিব অনলাইন সাৰ্ভিসত গৈ ই ফৰ্মত ক্লিক কৰি দিব ই ফৰ্মত ক্লিক কৰাৰ লগে লগে এনেকুৱা ইণ্টাৰফেচ আপোনালোক দেখিবলৈ পাব তো সেই এইটো কাৰণে আপোনালোক এটা আপোনাৰ এইটো ৰেজিষ্টাৰ থাকিব লাগিব ৰেজিষ্টাৰটো কেনেকৈ কৰিব মই সেইটো আপোনালোকক দেখাই দিছোঁ এবাৰ বেক হৈ যাব ইয়াতে সাইনিং বুলি এটা অপশ্যন পাব ইয়াতে চাওক সাইনিঙত ক্লিক কৰিব সাইনিঙত ক্লিক কৰাৰ লগে লগে ইয়াতে চাব ক্ৰিয়েট একাউণ্ট এই অপশ্যনটোত যাব এই অপশ্যনটোত ক্ৰিয়েট একাউণ্টত ক্লিক কৰি দিব ক্ৰিয়েট একাউণ্টত ক্লিক কৰাৰ লগে লগে আপুনি আপোনাৰ ফাৰ্ষ্ট নেম দিব যদি মিডিল নেম আছে দিব লাষ্ট নেম দিব স্ক্ৰীন নেমটো আপুনি দিব ইমেইল এড্ৰেছটো আপুনি দিব আপুনি জেণ্ডাৰটো সিলেক্ট কৰিব মোবাইল নম্বৰ দিব ডেট অফ বাৰ্থ দিব তাৰ পিছত কেপচা দিয়াৰ লগে লগে আপুনি সেভ কৰি দিব সেভ কৰাৰ লগে লগে আপোনাৰ ইমেইলত এটা ভেৰিফিকেশ্যন লিংক পঠাই দিব সেই ভেৰিফিকেশ্যন লিংকত আপুনি ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ একাউণ্টটো ভেৰিফাই হৈ যাব আৰু তেতিয়া আপোনাৰ নতুন পাছৱৰ্ড বিচাৰিব এনেকৈ আপুনি ইয়াতে ই ফৰ্ম পেজটো লগইন কৰিব পাৰিব ইয়াতে স্ক্ৰীন নেমটো আপুনি যোনটো দিব সেইটো আপুনি ইয়াত টাইপ কৰিব লাগিব ইমেইল এড্ৰেছ যোনটো দিব ইয়াত টাইপ কৰিব লাগিব মোৰ যিহেতু লগইন কৰা আছে মই আপোনালোকক দেখাই দিম আজি মই নেক্সট অফ কিন সাৰ্টিফিকেট এটা মোৰ ৰিভাৰ্ট বেক হৈছে মই আপোনালোকক লাইভ দেখুৱাই দিম কেনেকৈ আপোনালোক আকৌ ৰিভাৰ্ট বেক এপ্লিকেশ্যনখন আকৌ আবেদন কৰিব পাৰিব আকৌ ৰিসাবমিট কৰিব পাৰিব আপুনি ই ফৰ্ম পেজটো লগইন হোৱাৰ লগে লগে এনেকুৱা ইণ্টাৰফেচ আপোনালোক দেখিবলৈ পাব ইয়াতে আপুনি ক্লিক কৰিব নেক্সট অফ কিন যদি নতুন আপুনি এপ্লাই কৰিব বিচাৰে ইয়াতে আপুনি নেক্সট অফ কিন NO বুলি বা NE বুলি সাৰ্চ কৰিব আপোনালোক NE ইয়াতে আছে চাওক নেক্সট অফ কিন সাৰ্টিফিকেট ইয়াতে গো কৰি দিয়াৰ লগে লগে ইয়াতে নতুন অপশ্যনটো পাই যাব ইয়াতে আছে চাওক এপ্লাই ইয়াতে আছে অনলাইনত ক্লিক কৰাৰ লগে লগে সাবমিট অনলাইনত আপুনি ক্লিক কৰি নতুন সাবমিট অনলাইনত ক্লিক কৰাৰ লগে লগে নতুন এখন ফৰ্মখন খোল খাব এইটো হৈছে নতুন এপ্লাই কৰা এখন ফৰ্ম অনলাইন ফৰ্ম যেহেতু মই আজি আলোচনা কৰিম আপোনালোক ৰিভাৰ্ট বেক হোৱা এপ্লিকেশ্যনখন কেনেকৈ সাবমিট কৰিব ৰিভাৰ্ট বেক হোৱা এপ্লিকেশ্যনখন আপুনি ইয়াতে গেট ষ্টেটাছ বুলি পাব ইয়াতে ক্লিক কৰিব লাগিব নেক্সট আপুনি চেক ই ফৰ্ম ষ্টেটাছত আপুনি ক্লিক কৰিব লাগিব ইয়াতে ক্লিক কৰাৰ পাছত ইয়াতে আপুনি এপ্লিকেশ্যন নম্বৰটো টাইপ কৰিব এপ্লিকেশ্যন নম্বৰটো টাইপ কৰিব শুদ্ধকৈ টাইপ কৰিব এপ্লিকেশ্যন নম্বৰটো টাইপ কৰাৰ পাছত চাৰ্চ অপশ্যনটোত আপুনি ক্লিক কৰি দিব
ইয়াতে চাব ইয়াতে মন কৰিব সাৰ্চ অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনাৰ এপ্লিকেশ্যনখন ইয়াতে পুৰা শো কৰিব ইয়াতে চাব আপোনাৰ এপ্লিকেশ্যনখন প্ৰথম আপুনি চাই ল'ব আপোনাৰ এপ্লিকেশ্যনখন কিহৰ কাৰণে ৰিভাৰ্ট বেক কৰি দিছে ইয়াতে চাওক ইয়াত ষ্টেটাছ ৰিভাৰ্ট বেক আহি আছে তো কিহৰ কাৰণে কৰিছে ৰিমাৰ্কছত দিছে চাওক the applicant has not submitted land revenue receipt and final NRC list তো দিছে গতিকে মোৰ খাজনা ৰচিদটো আৰু ফাইনেল NRC ড্ৰাফট কপিটো মই সাবমিট কৰা নাছিলোঁ যাৰ কাৰণে মোক এটো ৰিভাৰ্ট বেক কৰি দিছে এতিয়া যেহেতু মই এই দুটা ডকুমেন্ট মোৰ ভৰাব লাগিব আপোনালোক মন কৰিব কিহৰ কাৰণে আপোনাৰ এপ্লিকেশ্যনখন ৰিভাৰ্ট বেক কৰি দিছে ইয়াতে ৰিমাৰ্কছত দিয়া থাকিব এই এপ্লিকেশ্যনটো আকৌ আপুনি স্ক্যান কৰি PDF বনাই ৰাখিব আৰু PDFৰ সাইজটো 500 KB তলত হ'ব লাগিব তো মই ৰিভাৰ্ট বেকত ক্লিক কৰিছোঁ ৰিভাৰ্ট বেকৰ ক্লিক কৰাৰ লগে লগে এনেকুৱা আপোনালোক ইন্টাৰফেস দেখিবলৈ পাব আগৰ ফৰ্মখন আপুনি ইয়াতে আপোনাৰ নাম চাম সকলো আপুনি চাব কিবা যদি আপোনাৰ নাম চাম যদি কিবা স্পেলিং কিবা যদি আপোনাৰ ভুল হৈ আছে আপুনি তাত শুধৰাব পাৰিব যেহেতু এটো মোৰ ভুল নাই মোৰ সব ঠিকই আছে তো মই ডাইৰেক্ট এতিয়া মোৰ সেই ডকুমেন্টটো মই আপলোড কৰি দিম আৰু কেনেকৈ সাবমিট কৰিব লাগিব মই দেখাই দিম ইয়াতে মই ভৰাই দিম ইয়াতে সব মই স্ক্যান কৰি ৰাখিছোঁ ইয়াতে ব্ৰাউজত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে স্ক্যানত আপোনালোক ক্লিক কৰি দিব ইয়াতে স্ক্যানত ক্লিক কৰি দিছোঁ মই যেহেতু স্ক্যান বুলি লিখিছিলোঁ তাৰ পিছত ক্যাপচাটো দিব লাগিব মই ক্যাপচাটো দিছোঁ এতিয়া মই সাবমিট কৰি দিম একে সাবমিট কৰি দিম ইয়েস কৰি দিব পিছত মোৰ এপ্লিকেশ্যনখন ৰিভাৰ্ট বেক এপ্লিকেশ্যনখন সাবমিট হৈ গ'ল এতিয়া মই এই ৰিসিপ্টটো ডাউনলোডটো কৰিব পাৰোঁ প্ৰিন্ট আউটটো কৰিব পাৰোঁ প্ৰিন্ট যদি ডাউনলোড কৰোঁ 7 PDF বুলি ইয়াত ক্লিক কৰিব লাগিব যদি প্ৰিন্ট আউট কৰি প্ৰিন্টাৰ সিলেক্ট কৰি মই প্ৰিন্ট আউট দিব পাৰোঁ সো মই প্ৰিন্ট আউট দি দিছোঁ তো বন্ধুসকল এয়াই আছিলে ৰিভাৰ্ট বেক এপ্লিকেশ্যন কেনেকৈ সাবমিট কৰিব যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব শ্বেয়াৰ কৰি দিব কমেন্ট কৰিব ভিডিঅ'টোৰ কোনটো পাৰ্ট ভাল লাগিছে জনাই দিব লগতে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আকৌ এটা নতুন হেল্পফুল ভিডিঅ'ৰ সৈতে লগ পাম ধন্যবাদ